আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত মই আপোনালোকক কেইটামান গুৰুত্বপূৰ্ণ খবৰ দিবলৈ ওলাইছোঁ। আজিৰ চৰকাৰে ঘোষণা কৰা কেইটামান গুৰুত্বপূৰ্ণ খবৰ। যুৱক-যুৱতী আত্মসংস্থাপনৰ পৰিকল্পনা চৰকাৰৰ। প্ৰতিটো বিধানসভা সমষ্টিৰ পৰা 50 গৰাকীলৈ প্ৰচেষ্টা। প্ৰশিক্ষণৰ অন্তত উপযুক্ত প্ৰশিক্ষাৰ্থীক ৩,৩৭৫ টকা এককালীন জলপানি প্ৰদান কৰা হ'ব। ৰাজ্যখনৰ পথ দুৰ্ঘটনা হ্ৰাস কৰাৰ লগতে যুৱক-যুৱতীসকলক আত্মসংস্থাপন প্ৰদানৰ অৰ্থে প্ৰতি বিধানসভা সমষ্টিৰ 50 জনকৈ যুৱক-যুৱতীক গাড়ী চলোৱাৰ প্ৰশিক্ষণ প্ৰদানৰ বাবে মুখ্যমন্ত্ৰীয়ে যি পৰিকল্পনা গ্ৰহণ কৰিছে তাক কাৰ্যকৰী কৰাৰ বাবে প্ৰতিশ্ৰুতি চলোৱা হৈছে কামৰূপ মহানগৰ জিলাত। জিলাখনৰ বাছনি আৰু প্ৰশিক্ষণ সমিতি গঠনৰ পিছত সোমবাৰে সমিতিৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয়। সমিতিৰ অধ্যক্ষ তথা জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৰ পৌৰোহিত্যত উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অভিভাৱক মন্ত্ৰীৰ প্ৰতিনিধি তথা প্ৰাক্তন মেয়ৰ মৃগেন শৰণীয়া, অতিৰিক্ত উপায়ুক্ত বিপুল কুমাৰ দাস, সহকাৰী আৰক্ষী আয়ুক্ত বিচিত্ৰ বুঢ়াগোহাঁই আদি উপস্থিত তথা এই সভাত যুৱক-যুৱতী গাড়ী চলোৱাৰ প্ৰশিক্ষণ প্ৰদান কাৰ্যসূচীৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হয়। সভাত জিলা পৰিবহণ বিষয়া পঞ্জীয়ন আৰু অনুজ্ঞা পত্ৰ গৌতম দাসে আঁচনিখনৰ বিষয়ে ব্যাখ্যা কৰি কয় যে আত্মসংস্থাপনৰ উপৰি এই আঁচনিৰ জৰিয়তে প্ৰতিজন যুৱক-যুৱতীকে তাত্ত্বিক আৰু ব্যৱহাৰিক জ্ঞান প্ৰদানেৰে সুদক্ষ কৰি গঢ়ি তোলা হ'ব আৰু ইয়াৰ উপৰিও অসমৰ পৰ্যটন ক্ষেত্ৰখনৰো সম্যক জ্ঞান প্ৰদান কৰা হ'ব যি পৰ্যটকসকলৰ বাবে বিশেষভাৱে সহায়ক হ'ব। আনহাতে সভাত ভাষণ দি অতিৰিক্ত উপায়ুক্ত বিপুল কুমাৰ দাসে জিলাখনৰ ৫টা ৰাজহ চক্ৰৰ যুৱক-যুৱতীসকলে চৰকাৰৰ এই আঁচনিৰ বিষয়ে যাতে জ্ঞাত হয় তাৰ বাবে চক্ৰ বিষয়াক নিজ নিজ ৰাজহ চক্ৰৰ উপায়ুক্তৰ প্ৰচাৰ চলাবলৈ অনুৰোধ কৰে। উল্লেখযোগ্য যে এই আঁচনিৰ জৰিয়তে প্ৰতিটো বিধানসভা সমষ্টিৰ পৰা 50 জনকৈ যুৱক-যুৱতীক 45 দিনীয়া গাড়ী চলোৱাৰ প্ৰশিক্ষণ প্ৰদান কৰা হ'ব। অষ্টম শ্ৰেণী উত্তীৰ্ণ 18 বছৰৰ পৰা 35 বছৰৰ ভিতৰৰ যুৱক-যুৱতীসকলে নিজ বিধানসভা সমষ্টি উল্লেখ কৰি এই আবেদন কৰিব লাগিব। প্ৰশিক্ষণৰ অন্তত উপযুক্ত প্ৰশিক্ষাৰ্থীক ৩,৩৭৫ টকাৰ এককালীন জলপানি প্ৰদান কৰাৰ উপৰিও পৰ্যটনকে ধৰি বিভিন্ন ক্ষেত্ৰত নিয়োজিত হ'ব পৰাকৈ প্ৰমাণপত্ৰ প্ৰদান কৰা হ'ব। বাছনিৰ খৰচত দৰিদ্ৰ সীমাৰেখাৰ তলত তথা আৰ্থিক অনগ্ৰসৰ যুৱক-যুৱতীক প্ৰাধান্য দিয়া হ'ব। ৰাজ্যখনত বছৰি 126টা বিধানসভা সমষ্টিৰ পৰা 50 জনকৈ মুঠ 3,300 জন প্ৰশিক্ষণপ্ৰাপ্ত দক্ষ চালক সৃষ্টি কৰি আত্মসংস্থাপন প্ৰদানৰ লগতে পথ দুৰ্ঘটনা হ্ৰাস আৰু পৰ্যটকে ফুৰা-চকাৰ ক্ষেত্ৰত সুচল কৰি তুলিবলৈ মূলতঃ চৰকাৰে এই আঁচনি পৰিকল্পনা কৰিছে। অক্টোবৰৰ পহিলা সপ্তাহৰ শেষাৰ্ধত অন্তত এই বিষয়ে বিজ্ঞাপন দিয়া হ'ব। তদুপৰি আপোনালোকে asdmassam.gov.in ত ইয়াৰ সবিশেষ উপলব্ধ হ'ব বুলি কমিটিটোৱে জনায়। তো ইয়াৰ পিছত নেক্সট ভিডিঅ'ত আজি দ্বিতীয় খবৰটি হৈছে NRC 31 আগষ্ট 2019 ত প্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী হৈ চূড়ান্ত NRC। অসমৰ ফৰেইনাৰ্ছ ট্ৰিব্যুনেল সিদ্ধান্ত। অসমৰ বিদেশী ন্যায়াধিকৰণে সোমবাৰে NRC সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে। ন্যায়াধিকৰণে কৈছে যে 31 আগষ্ট 2019 ত প্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী হৈছে চূড়ান্ত NRC। লগতে অসমৰ বিদেশী ন্যায়াধিকৰণে সোমবাৰে NRC সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে। ন্যায়াধিকৰণে কৈছে যে 31 আগষ্ট 2019 ত প্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীয়ন হৈছে চূড়ান্ত NRC। FTAয়ে হয়তো আগষ্ট 2019 ত প্ৰকাশিত অসমৰ NRC চূড়ান্ত বুলি বিবেচনা কৰিছে, কিন্তু ৰাষ্ট্ৰীয় জনসংখ্যা মহাপঞ্জীয়কে এতিয়ালৈকে ইয়াক জাননী দিয়া নাই। অসমৰ কৰিমগঞ্জ জিলাৰ ন্যায়াধিকৰণে এজন ব্যক্তিক ভাৰতীয় নাগৰিক বুলি ঘোষণা কৰি কয় যে ৰাষ্ট্ৰীয় পৰিচয় পত্ৰ এতিয়াও জাৰি কৰা হোৱা নাই। কিন্তু 2019 চনত অসমত প্ৰকাশিত NRC চূড়ান্ত হোৱাত কোনো সন্দেহ নাই। ফৰেইনাৰ্ছ ট্ৰিব্যুনেলৰ 2 সদস্য শিশিৰ দেই এই ৰায়ৰ ঘোষণা কৰে। কৰিমগঞ্জ জিলাৰ পথাৰকান্দি আৰক্ষী থানা অঞ্চলত জামিৰালা গাঁৱৰ বিক্ৰম সিঙৰ বিৰুদ্ধে পঞ্জীয়ন কৰা সন্দেহযুক্ত ভোটাৰ ID ভোটাৰৰ
গোচৰটোক সমাধান কৰোঁতে NRC চূড়ান্ত বুলি গণ্য কৰা হৈছে। অসমৰ অন্তিমখন NRC পৰিপূৰক তালিকা আৰু খচৰা তালিকা 31 আগষ্ট 2019 তাৰিখে প্ৰকাশ কৰা হৈছিল। NRC অসমৰ অফিচিয়েল ৱেবছাইটত উপলব্ধ। আজিৰ তৃতীয় খবৰটি হৈছে নিতৌ নিৰ্দিষ্ট সময়ত কমলাবাৰীলৈ 4বাৰ আৰু অফলামুখলৈ 3বাৰ ফেৰী চলিব নিমাতী ঘাটৰ পৰা। দৈনিক মালবাহী ফেৰী চলিব এবাৰ। যোৰহাট মাজুলী ফেৰী ছাৰ্ভিচ। আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ অধীনত সোমবাৰে 11খন মিনি ট্ৰাকৰ সামগ্ৰী লৈ নিমাতী ঘাটৰ পৰা মাজুলীলৈ যাতায়াত আৰম্ভ কৰা এই ফেৰীখনে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে জনসাধাৰণৰ সুবিধাৰ্থে যোৰহাটৰ নিমাতী ঘাটৰ পৰা মাজুলীলৈ চলাচল কৰা ফেৰীসমূহৰ চলাচলৰ সময় নিৰ্ধাৰণ কৰি দিছে। যাত্ৰীসকলে যাতে ফেৰীঘাটত অপেক্ষা কৰি সময় নষ্ট কৰিব লগা নহয়, তাক এক নিৰ্দিষ্ট সময়ত যাতে যাতায়াত কৰিব পাৰে তাৰ বাবে এক ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি বিভাগটোৱে জানিবলৈ দিছে। আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ সঞ্চালক গৌতম দাসে জনোৱা অনুসৰি নিমাতী ঘাটৰ পৰা মাজুলী অফলামুখ ঘাটলৈ দিনটোত 3বাৰকৈ ফেৰী চলাচল কৰিব। ইচ্ছুক ব্যক্তিয়ে পুৱা 8 বজাত, দিনৰ 11:30 বজাত আৰু দিনৰ 3 বজাত নিমাতী ঘাটৰ পৰা মাজুলীলৈ যাত্ৰা কৰিব পাৰিব। সেইদৰে নিমাতী ঘাটৰ পৰা দিনটোৰ 4বাৰ মাজুলী কমলাবাৰী ঘাটলৈ ফেৰী চলাচল কৰিব। সেই অনুসৰি নিমাতী ঘাটৰ পৰা পুৱা 8:30 বজাত, 10:30 বজাত আৰু 12:30 বজাত আৰু 3:30 বজাত ফেৰীৰ সময়ত নিৰ্ধাৰণ কৰি দিয়া হৈছে। আনহাতে সোমবাৰৰ পৰা নিমাতী ঘাটত নতুনকৈ সংযোজন ঘটোৱা হৈছে এখন সুকীয়া ব্যৱসায়িক সামগ্ৰী কঢ়িয়াই নিব পৰা ফেৰী। আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ অধীনত সোমবাৰে 11খন মিনি ট্ৰাকৰ সামগ্ৰী লৈ নিমাতী ঘাটৰ পৰা মাজুলীলৈ যাতায়াত আৰম্ভ কৰে এই উক্ত ফেৰীখনে। বিভাগটোৱে ৰাইজৰ সুবিধাৰ্থে সপ্তাহত 3 দিন যোৰহাটৰ পৰা অফলালৈ আৰু 4 দিন কমলাবাৰীলৈ সামগ্ৰী কঢ়িয়াই নিয়াৰ ব্যৱস্থা কৰিছে। সেই অনুসৰি সোমবাৰ, মঙলবাৰ, বৃহস্পতিবাৰ আৰু শনিবাৰে দিনৰ 2:30 বজাত উক্ত ফেৰীখনে ব্যৱসায়িক সামগ্ৰী লৈ কমলাবাৰীলৈ যাত্ৰা কৰিব। আনহাতে দেওবাৰে, বুধবাৰ আৰু শুক্ৰবাৰে ফেৰীখনে দিনৰ 2:30 বজাত নিমাতী ঘাটৰ পৰা অফলামুখলৈ সামগ্ৰী কঢ়িয়াই লৈ যাব। অচিৰেতে যোৰহাটৰ পৰা মাজুলীলৈ পেক্সকে ধৰি মুঠ 8খন যাত্ৰীবাহী জাহাজ আৰু ফেৰীৰ চলাচল নিয়মীয়াকৈ হৈ পৰিলে যাত্ৰীসকলৰ বাবে যোৰহাট মাজুলীৰ মাজত যাতায়াত ব্যৱস্থা অধিক সুচল হৈ পৰিব। চতুৰ্থ খবৰটো হৈছে গুড নিউজ। 3 দিনৰ পৰিৱৰ্তে 1 ঘণ্টাত আপোনাৰ একাউণ্টলৈ হস্তান্তৰ কৰিব পাৰিব PFৰ আগতীয়াকৈ ধন। আবেদনৰ সম্পূৰ্ণ প্ৰক্ৰিয়াটো জানি লওক। কেন্দ্ৰীয় চৰকাৰে ভৱিষ্যত নিধি প্ৰভিডেণ্ট ফাণ্ডত এক নতুন সেৱা আৰম্ভ কৰিছে। ইয়াৰ অধীনত আপুনি এতিয়াৰ পৰা আপোনাৰ কৰ্মচাৰী ভৱিষ্যত নিধিৰ পৰা 1 লাখ টকাৰ অগ্ৰিম ধন উলিয়াব পাৰে। কৰোনা ভাইৰাছ মহামাৰীৰ সময়ত আকস্মিকভাৱে ধন প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে ভৱিষ্যত নিধিত এক নতুন সেৱা আৰম্ভ কৰিছে। ইয়াৰ অধীনত আপুনি এতিয়া আপোনাৰ কৰ্মচাৰী ভৱিষ্যত নিধিৰ পৰা 1 লাখ টকাৰ অগ্ৰিম ধন উলিয়াব পাৰে। যিকোনো ধৰণৰ চিকিৎসকৰ জৰুৰীকালীন অৱস্থাত সময়ত আপুনি এই ধন উলিয়াব পাৰে। আনহাতে আগতীয়া ধনৰ বাবে আবেদন কৰাৰ পিছত বেংক একাউণ্টলৈ হস্তান্তৰৰ সময়ও হ্ৰাস কৰা হৈছে। ইয়াৰ বাবে চৰকাৰে নিয়মবোৰত কিছু গুৰুত্বপূৰ্ণ পৰিৱৰ্তন কৰিছে। বিলৰ প্ৰয়োজন নহ'ব। কৰ্মচাৰী ভৱিষ্যত নিধি সংস্থাই EPFO জনাইছে যে কৰ্মচাৰীসকলৰ বাবে 1 লাখ টকালৈকে চিকিৎসাৰ ধনৰ সুবিধা পৰিৱৰ্তন কৰা হৈছে। কৰোনা ভাইৰাছৰ বাহিৰে আন যিকোনো ৰোগৰ সময়ত জৰুৰীকালীন অৱস্থাত চিকিৎসালয়ত ভৰ্তি হ'লে PFৰ পৰা ধন উলিয়াব পাৰি। আগতেও আপুনি চিকিৎসা জৰুৰী অৱস্থাত PFৰ পৰা ধন উলিয়াব পাৰে, কিন্তু চিকিৎসা বিল জমা কৰাৰ পিছত ইয়াক প্ৰাপ্ত কৰা হৈছিল। আনহাতে নতুন চিকিৎসা অগ্ৰিম সেৱা আগৰ প্ৰণালীতকৈ পৃথক। আপুনি ইয়াত কোনো বিল জমা কৰিব নালাগে। আপুনি কেৱল আবেদন কৰিব লাগিব আৰু এতিয়া 3 দিনৰ পৰিৱৰ্তে মাত্ৰ 1 ঘণ্টাৰ ভিতৰত টকা আপোনাৰ একাউণ্টলৈ হস্তান্তৰ কৰা হ'ব। PFৰ ধন কেনেদৰে
কেনেদৰে আঁতৰাব। ইয়াৰ বাবে আপুনি প্ৰথমে epfindia.gov.in ৱেবছাইট যাব লাগিব। ৱেবছাইটৰ হোম পৃষ্ঠাৰ ওপৰৰ সোঁকাণত অনলাইন ৱেবছাইটৰ হোম পৃষ্ঠাৰ ওপৰৰ সোঁকোণত অনলাইন আগতীয়া দাবীত ক্লিক কৰক। তাৰ পিছত ইউনিফাইড